নমস্কাৰ সকলোকে স্থানীয় চেনেলৰ অন্য ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰ বৰ্তমান ভাল আৰু আপোনালোকৰ ৰিজাল্টসমূহ পাই ভাল লাগিছে যোনসকলে অসম পুলিচত এলিজিবল হলা তেখেতলোকক অসম পুলিচলৈ স্বাগতম জনাইছো আৰু যোনসকলে খুব কম নম্বৰ কাৰণে তোমালোকে সিলেক্ট নহলা বা বেয়া হল ৰিজাল্ট তোমালোকে মন বেয়া নকৰিবা আৰু দুগুণ উৎসাহেৰে চেষ্টা চলাই যোৱা নিশ্চয় সফল হবাই আৰু আপোনালোকক অহা 16 তাৰিখে নিজৰ নিজৰ ডিস্ট্ৰিক্টৰ ৰিজাৰ্ভত তোমালোকক জয়েন কৰিব দিছে মানে ৰিজাৰ্ভত যাব দিছে আৰু মই জনাত কিছুমান ট্ৰেজাৰী কাম আছে আৰু এছইউচৰ কিছুমান ফৰ্মালিটি ফিল আপ কৰিব আছে তো সেই কাৰণে মতা হৈছে আৰু তোমালোকে অৰিজিনেল ডকুমেন্টছ বিলাক লৈ আহিবা পাৰিলে এটা কপি দুটা কপি তোমালোকে জেৰক্স কৰি লৈ আহিবা আপোনালোকক আজি তাৰিখত মানে যোনখন ইন্টিমেশন লেটাৰ আপোনালোকক দিয়া হৈছে সেইখন আপোনালোকে লগত লৈ আহিব আমি যেতিয়া এপইন্টমেন্ট লেটাৰ পাইছিলো 2018ত তেতিয়া আমাৰ ৰিমেডিকেল হৈছিলে তাৰপিছত ডকুমেন্ট ভেৰিফিকেশন হৈছিলে তাৰ পাছতহে আমি এপইন্টমেন্ট লেটাৰ আনিব গৈছিলো এপইন্টমেন্ট লেটাৰ অনাৰ পাছত আমাৰ জয়নিং হৈছিলে কিন্তু আপোনালোকৰ এতিয়া অতি সোনকালে জয়নিং হ'ব তো জলদি কামবিলাক হৈ গৈছে মই এখিনি এটা কথা কওঁ যে আপোনালোকৰ যদি মই আগতে এটা ভিডিঅ'ত কৈছো এইটো কথা আপোনালোকে যদি আপোনালোকৰ বেংক পাছবুকখন যদি কিবা খেলিমেলি হৈ আছে তো আপোনালোকে অতি সোনকালে যায় পাছবুকখন কাৰেকচন কৰি ল'ব কাৰণ সেইখন বহুত ইম্পৰ্টেন্ট হয় স্যালাৰিৰ কাৰণে ভুল থাকিব নালাগে তো আপোনালোকে যিমান যি কাৰেকচন কৰিব লগা আছে তো আপোনালোকে সোনকালে কৰি ল'ব ট্ৰেইনিঙত যাওঁতে মানে কি বস্তু লগত লৈ যাব লাগিব আৰু মোৰ এক্সপেৰিয়েন্স ফালৰ পৰা মই ক'ব বিচাৰো যে আপোনালোকে কি বস্তু লগত লৈ যাব এটা ট্ৰাংক এক নম্বৰ এটা ট্ৰাংক লৈ যাব লাগিব আসলতে কিছুমান ডিস্ট্ৰিক্টত ইস্যু কৰে কিন্তু আমাৰ ডিস্ট্ৰিক্টত আমি যেতিয়া ট্ৰেইনিঙত গৈছো তেতিয়া আমাক ট্ৰাংক ইস্যু কৰা নাছিলে সেইগতিকে আমি নিজে ট্ৰাংক কিনি লৈছিলো ষ্টক থাকিলে বাৰু আপোনালোকক ইস্যু কৰাই দিব কিন্তু পাৰিলে এটা ট্ৰাংক ল'ব মিডিয়াম সাইজৰ ইমান ডাঙৰো নালাগে এযোৰ শু ল'ব কেনভাছ তাৰপাছতে এটা ট্ৰেক পেন নতুবা যদি ট্ৰেক শুট আছে ট্ৰেক শুট লৈ ল'ব পাৰে তাৰপাছতে এটা ৱাটাৰ বটল আৰু এটা টিফিন এখন থালি আৰু এটা গ্লাছ পাৰিলে এটা মাগু লৈ যাব পানী খাবৰ কাৰণে তাৰপাছতে মানে মাগটোটো চাহ আৰু পানী দুইটাই হৈ যাব এটা মগ লৈ যাব তাৰপাছত আপোনালোকে এটা আঠুৱা লৈ যাব আৰু বেডশিট পিলো প্লাস পিলো কভাৰ পাৰিলে বেডশিট দুখন লৈ যাব এখন হোৱাইট বেডশিট আৰু এখন মানে এনে আৰু নৰমাল ইউজ কৰিবৰ কাৰণে এখন বেডশিট লৈ যাব তাৰপাছত এযোৰ স্যান্ডেল লৈ যাব আৰু আপোনালোকৰ দুজোৰমান সিভিল ড্ৰেছ লৈ যাব কাৰণ তাত মন্দিৰ আৰু নামঘৰ যাবলগীয়া হয় সেই কাৰণে আপোনালোকে দুজোৰ সিভিল ড্ৰেছ লৈ যাটো ইম্পৰ্টেন্ট আৰু ছোৱালীসকলকো কৈছো আপোনালোকে পাৰিলে এযোৰ মেখলা চাদৰ আৰু বেলেগ এনি নৰমাল সিভিল ড্ৰেছ এযোৰ লৈ গলে হৈ গল তাৰপাছতে আপোনালোকে এখন গামোচা লৈ যাব পাৰিলে এটা বালটি তাৰপাছতে এটা গা ধোৱা পাক লৈ যাব আৰু সাবুন কেছ আৰু আপোনালোকে ৰাতি ইউজ কৰিব কাৰণে মানে আপোনালোকে যি কমফৰ্ট পায় ৰাতি পিন্ধা ড্ৰেছ লৈ যাব তাৰপিছত আপোনালোকে লৰাসকলে এই দেখৰ স্কিপ কৰিব মই অকল ছোৱালীসকলৰ কাৰণে কৈছো তোমালোকে আন্ডাৰগাৰ্মেন্টছ কিটা তোমালোকে পাৰিলে এক বছৰৰ কাৰণে লৈ যাব পাৰা মানে বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকে ষ্ট্ৰেফি লৈ যাবা ষ্ট্ৰেফি পাৰিলে হৰকে লৈ যাবা ষ্ট্ৰেফি মানে এটো ইম্পৰ্টেন্ট হয় আৰু তোমালোকে যেটো চুলি খোপা বান্ধিব লাগিব গটিকে তোমালোকে নেট হৰকে লৈ যাবা আৰু ৰাবাৰ ক্লিপ এইবিলাক লৈ যাবা মানে তাত আসলতে কেণ্টিনত পাবই কিন্তু হলেও মানে নিজৰ সুবিধা কাৰণে এইকিটা বস্তু নিজে লৈ যোৱাটো ভাল বুলি ভাবো মই মানে মোৰ এক্সপেৰিয়েন্স ফালৰ পৰা কৈছো এইকিটা বস্তু লাগে প্ৰেক্টিছৰ কাৰণে যোনবিলাক বস্তু সেইবিলাক বস্তু ট্ৰেইনিং সেন্টাৰৰ পৰা সেইবিলাক ইস্যু কৰাব তোমালোকে সেইবিলাক বস্তু একো বস্তু নিকিনিবা মানে হোৱাইট টি-শাৰ্ট হক কিবা পেন্ট হক খাকি ড্ৰেছ একো খাকি ড্ৰেছে তোমালোকে একো নিকিনিবা মানে তাত তোমালোকে কিনিলেও তাত মানে পুনৰ তাত কিনিব লগা হ'ব পাৰে মানে যেটো সেম হ'ব লাগিব সেই কাৰণে কৈছো মই বাকি একো বস্তু নিকিনিবা মানে মই যোনকিটা নৰমাল ইউজ কৰা বস্তু
মানে আমাক লাগিব বাকিটো সাবুন কলগেট সার্ফ এইবিলাকটো তোমালোকক লাগিব এইবিলাকটো জানাই তোমালোকে কি আৰু এতিয়াটো গৰম সিজন হয় ন তো ব্ল্যাঙ্কেট লৈ লগলে হ'ব পাছত যেহেতু ঘৰৰ মানুহ যাবলৈ পারমিশন দিব তো তেতিয়া ঘৰৰ মানুহক কৈ দিলেও হৈ গ'ল ব্ল্যাঙ্কেট নিবৰ কাৰণে আৰু তোমালোকে নাকফুলি বা কাণফুলি এইবিলাক চেইন পাৰিলে ঘৰতে থৈ যাবা তাত যেহেতু এইবিলাকটো পিন্ধিব নিদিয়ে গতিকে লৈ নোযোৱাই ভাল সেইকাৰণে তোমালোকে এইবিলাক বস্তু ঘৰতে থৈ যাবা নিৰাপদ হৈ থাকিব তাত এইবিলাক হেৰুৱাৰো চান্স থাকে সেইকাৰণে মই কৈছো আৰু পাৰিলে তোমালোকে মূৰৰ বিষৰ টেবলেট আৰু জ্বৰৰ টেবলেট মানে প্ৰথমত গৈ পেলাই তোমালোকে অলপ মানে এডজাষ্ট হ'বলৈ অলপ টাইম লাগিব ন তো জ্বৰ চৰ্দি হ'বও পাৰে তো সেইকাৰণে তোমালোকে পাৰিলে টেবলেট লৈ যাবা পাছত বাৰু এডজাষ্ট হৈ যাব পৰ্যায়ত মেছৰ ফিজ অলপমান লাগিব আৰু নিজে অকণমান পইচা মানে নিজে খৰচ কৰিব পৰাকৈ প্ৰথম পৰ্যায়ত লৈ যাবা সেইটো লাগিবই আচলতে আৰু তোমালোকৰ নিজৰ ডকুমেণ্টছখিনি লগত লৈ যাবা আৰু ট্ৰাংকত ইউজ কৰিবৰ কাৰণে এযোৰ তলা চাবি আৰু এখন এক্সটেনশ্যন বোৰ্ড আপোনালোকে লগত লৈ ল'ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আৰু এইকেইটা দিন তোমালোকে মানে জইন কৰালৈকে এইকেইটা দিন তোমালোকে খুব সাৱধানে থাকিবা মানে নিজক সেফটি কৰি ৰাখিবা যেহেতু তোমালোকে ট্ৰেইনিঙত যাব গৈ আছা মানে মানে ভালকে থকাটো এইকেইদিন খুব প্ৰয়োজনীয় আৰু সকলোকে শুভেচ্ছা জনাইছো তোমালোকে ভালদৰে ট্ৰেইনিং কৰি আহা ট্ৰেইনিঙত ভালদৰে ট্ৰেইনিং কৰা ভালকে শিকা গুৰুজীসকলে যি শিকায় তাক তোমালোকে ভালকে গ্ৰহণ কৰা যাতে আমি সকলোৱে সততাৰে মিলি কাম কৰি যাব পাৰো সকলোকে শুভেচ্ছা জনাইছো আৰু যদিহে মোৰ ভিডিঅ'ছবিলাক চাই আপোনালোকে ভাল পায় আপোনালোকৰ হেল্পফুল হয় তো প্লিজ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে মই যি ভিডিঅ' দিওঁ সেই নটিফিকেশ্যন দ্বাৰা গৈ পেলাই আপোনালোকে যাতে সোনকালে চাব পাৰে আৰু নেক্সট ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই